জয় শ্ৰীৰাম। অহা 24 এপ্ৰিল 2024 ইংৰাজী তাৰিখে মংগল গ্ৰহই মীন ৰাশিত প্ৰৱেশ কৰিব আৰু মীন ৰাশিত প্ৰৱেশ কৰি মংগল গ্ৰহই ৰাহুৰ লগত যুতি কৰিব। ৰাহু আৰু মংগলৰ যুতিক জ্যোতিষশাস্ত্ৰত অংগাৰক যোগ বুলি কোৱা হয় আৰু এই অংগাৰক যোগ মানসিক শান্তি তথা স্বাস্থ্যৰ পক্ষে এটি অতীৱ অশুভ যোগ বুলি কনচিডাৰ কৰা হয়। এই অংগাৰক যোগৰ ফলত মানুহে নানান ধৰণৰ আঘাত বা দুৰ্ঘটনা তথা অৰ্থহানি আদি পীড়া হোৱাৰ ভয় থাকে। ৰাহু হৈছে এটি চণ্ডাল গ্ৰহ তথা ৰাহু এটি ভোগৰ গ্ৰহ বুলি কোৱা হয়। মংগল হৈছে কালপুৰুষৰ লগ্নাধিপতি। এই ৰাহু আৰু মংগলৰ যুতি দেৱগুৰু বৃহস্পতিৰ ৰাশি মীন ৰাশিত হ'ব গৈ আছে। মীন ৰাশিক আধ্যাত্ম তথা ভোগৰ ৰাশি বুলি কোৱা হয়। এই ভিডিঅ'টিত গোটেই 12টা ৰাশিৰ ওপৰত এই অংগাৰক যোগৰ কি প্ৰভাৱ পৰিব বা কেনেকুৱা প্ৰভাৱ পৰিব জাতক জাতিকাসকলৰ ওপৰত সেই বিষয়ে মই আপোনালোকক জনাম। এই অংগাৰক যোগ মীন ৰাশিত 24 এপ্ৰিল 2024 পৰা 2 জুন 2024 তাৰিখলৈ থাকিব। আহকচোন জানো এই গোটেই 12টা ৰাশিৰ ওপৰত ইয়াৰ কেনেকুৱা প্ৰভাৱ হয়। তো আমি আৰম্ভ কৰোঁ প্ৰথম মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ বাবে এই যোগ হৈছে আপোনালোকৰ দ্বাদশ স্থানত, অৰ্থাৎ আপোনালোকৰ ব্যয় ভাৱত। গতিকে আপোনালোকৰ এইটো পিৰিয়ডত খৰচ অকণমান বৃদ্ধি পাব পাৰে। দুটি অশুভ গ্ৰহ ৰাহু আৰু মংগলে আপোনালোকৰ ৰোগ ঋণ শত্ৰুত অৰ্থাৎ ষষ্ঠ স্থানক প্ৰভাৱিত কৰি ৰাখিব। গতিকে এইখিনি সময়ত অকণমান আপোনালোকে সাৱধানে চলিব লাগিব, কাৰণ আপোনালোকৰ লগ্নাধিপতিক ৰাহুৰ দ্বাৰা পীড়িত হ'ব গৈ আছে। লগতে এই জ্যোতিৰ প্ৰভাৱ আপোনালোকৰ ৰোগস্থান অৰ্থাৎ ষষ্ঠ স্থানত পৰিব। গতিকে অকণমান আঘাত আদিৰ পৰা আপোনালোকে ভুগিব পাৰে, অকণমান সাৱধানে চলিব লাগিব। আপোনালোকৰ ডমেষ্টিক লাইফ অৰ্থাৎ ঘৰুৱা মানে পাৰিবাৰিক অকণমান কাজিয়া পেচাল সাধাৰণকৈ চলিব পাৰে। তো আপোনালোকে ইয়াৰ পৰা বাচিব লাগিব। আপোনালোকৰ বৈবাহিক জীৱনত অকণমান সমস্যাই দেখা দিব পাৰে এইখিনি সময়ত। আপোনালোকৰ অকণমান হেল্থ ৰিলেটেড ইছ্যুৰ বাবে খৰচ বাঢ়িব পাৰে। বৃষ ৰাশিৰ বাবে ৰাহু মংগলৰ এই অংগাৰক যোগ আপোনালোকৰ একাদশ স্থানত হ'ব গৈ আছে, অৰ্থাৎ উপচয় ভাৱত দুটি অশুভ গ্ৰহৰ দ্বাৰা একাদশ স্থান প্ৰভাৱিত হ'ব গৈ আছে। গতিকে আপোনালোকৰ আয়ৰ ক্ষেত্ৰত অকণমান সমস্যাই দেখা দিব পাৰে বা ইনকামৰ ক্ষেত্ৰত অকণমান আপোনালোকে সমস্যাত ভুগিব পাৰে। বৃষ ৰাশিৰ ব্যক্তিসকলৰ একাদশ ভাৱত এই অংগাৰক যোগ সংঘটিত হোৱাৰ বাবে তেওঁলোকৰ ডাঙৰ ভাতৃভগ্নীৰ হেল্থ ইছ্যু দেখা দিব পাৰে এইখিনি সময়ত। বৃষ ৰাশিৰ বাবে মংগল হৈছে সপ্তম স্থান তথা ব্যয় স্থানৰ অধিপতি। গতিকে ব্যয় স্থানৰ অধিপতি ৰাহুযুক্ত হোৱাৰ বাবে আপোনালোকৰ হঠাৎ কিছুমান এনেকুৱা কাৰণত খৰচ বাঢ়িব পাৰে, যিবিলাকৰ কথা হয়তো আপোনালোকে ভবা নাই। মানে আনএক্সপেক্টেড এক্সপেঞ্চেছ হোৱাৰ যোগ এইখিনি সময়ত পূৰা আছে। চ' আপোনালোকে অকণমান সাৱধানে চলিব। এই মংগলৰ প্ৰভাৱ আপোনালোকৰ বাণী স্থানত পৰিব ডাইৰেক্টলি। গতিকে আপোনালোকৰ বাণী অৰ্থাৎ কথা বতৰাত অকণমান ৰাফনেছ দেখা দিব পাৰে। তো অকণমান কথা বতৰা কওঁতে এইখিনি সময়ত আপোনালোকে সাৱধানে থাকিব লাগিব। যিসকল মেৰিড তেওঁলোকৰ মেৰিড লাইফৰ বাবে এইখিনি সময় খুব ভাল সময় বুলিব নোৱাৰি। চ' আপোনালোকৰ ৰিলেশ্যনশ্বিপবিলাক অকণমান ভালদৰে বজাই ৰাখিব চেষ্টা কৰিব। এতিয়া আগবাঢ়িছোঁ মিথুন ৰাশিৰ বিষয়ে। মিথুন ৰাশিৰ বাবে এই অংগাৰক যোগ আপোনালোকৰ কৰ্মস্থান তথা দশম স্থানত হ'ব গৈ আছে। দশম স্থানত এই যোগ হোৱাৰ বাবে আপোনালোকৰ কৰ্মস্থানত অকণমান সমস্যা থাকিব অহা এমাহত। গতিকে আপোনালোকে অকণমান হয়তো ছিনিয়ৰৰ পৰা অকণমান সমস্যাই ভুগিব পাৰে কৰ্মক্ষেত্ৰত। আৰু এই মংগলৰ প্ৰভাৱ ডাইৰেক্টলি আপোনালোকৰ লগ্নৰ ওপৰত পৰিব। গতিকে একাদশ স্থানৰ অধিপতিয়ে লগ্নত প্ৰভাৱিত কৰাৰ বাবে আপোনালোকৰ সৰু সুৰা হেল্থ ইছ্যু অকণমান দেখা দিব পাৰে। কৰ্কট ৰাশিৰ বাবে এই অংগাৰক যোগ আপোনালোকৰ পিতৃস্থান তথা নৱম স্থানত হ'ব গৈ আছে।
কৰ্কট লগ্নৰ বাবে মংগল গ্ৰহক যোগকাৰক বুলি কোৱা হয়, কাৰণ মংগল দশম তথা পঞ্চম এই দুটা শুভ স্থানৰ স্বামী হোৱা হেতুকে মংগলক খুব শুভ গ্ৰহ কৰ্কট লগ্নৰ বাবে কনচিডাৰ কৰা হয়। গতিকে আপোনালোকৰ দশমপতি তথা পঞ্চমপতি নৱম স্থানত পীড়িত হোৱাৰ বাবে আপোনালোকৰ কৰ্মস্থানত অকণমান সমস্যাই দেখা দিব পাৰে। আপোনালোকৰ যিবিলাকৰ সন্তান আছে তেওঁলোকৰ সন্তান ধৰক অকণমান বেমাৰ আজাৰত ভুগিব পাৰে। আপোনালোকৰ পিতৃৰ স্বাস্থ্যৰ ধ্যান ৰাখিব আহিব লগা এক মাহত, কাৰণ পিতৃস্থানক এই অংগাৰক যোগে প্ৰভাৱিত কৰি ৰাখিব। এইখিনি সময়ত আপোনালোকৰ দূৰ যাত্ৰা হোৱাৰ যোগ আছে। চ' যিবিলাকে ধৰক অকণমান বাহিৰত যোৱা প্লেন কৰি আছে, তো এওঁলোকে এইখিনি সময়ত হয়তো বাহিৰত যোৱা প্লেনটো এক্সিকিউট হ'ব পাৰে। এতিয়া আহিছোঁ সিংহ ৰাশিৰ বিষয়ে। সিংহ ৰাশিৰ বাবে এই অংগাৰক যোগ আপোনালোকৰ অষ্টম স্থানত হ'ব গৈ আছে। কৰ্কট ৰাশিৰ দৰে সিংহ ৰাশিৰ বাবেও মংগলক যোগকাৰক আখ্যা দিয়া হয়, কাৰণ মংগল আপোনালোকৰ নৱম স্থান অৰ্থাৎ ভাগ্যস্থান আৰু চতুৰ্থ স্থান এই দুটা শুভ স্থানত কেন্দ্ৰ আৰু ত্ৰিকোণৰ স্বামী হোৱা হেতুকে মংগলক খুব শুভ গ্ৰহ কনচিডাৰ কৰা হয় সিংহ লগ্নৰ বাবে। চ' আপোনালোকৰ নৱম স্থান তথা চতুৰ্থ স্থানৰ অধিপতি অষ্টম স্থানত ৰাহুৰ দ্বাৰা পীড়িত হোৱাৰ বাবে আপোনালোকৰ অকণমান ঘৰুৱা সমস্যা ডমেষ্টিক লাইফৰ বাবে এইখিনি সময় খুব শুভ বুলিব নোৱাৰি। সিংহ ৰাশিৰ বাবে এইখিনি সময় আহিব লগা এক মাহত এওঁলোকে ধৰক গাড়ী মটৰ ইউজ কৰোঁতে অকণমান সাৱধানে ইউজ কৰিব, কাৰণ আপোনালোকৰ আয়ুস স্থানত এই দুটি পাপগ্ৰহই প্ৰভাৱিত কৰিব গৈ আছে। গতিকে আঘাতপ্ৰাপ্ত হোৱাৰ সম্ভাৱনা আছে। গতিকে আপোনালোকে এইখিনি সময়ত অকণমান সাৱধানে চলিব আহিব লগা এটা মাহ। এতিয়া আগবাঢ়িছোঁ কন্যা ৰাশিৰ বিষয়ে। কন্যা ৰাশিৰ বাবে এই অংগাৰক যোগ আপোনালোকৰ সপ্তম স্থান তথা পত্নী স্থানত হ'ব গৈ আছে। সপ্তম স্থানত এই দুটি অশুভ গ্ৰহৰ প্ৰভাৱৰ ক্ষেত্ৰত আপোনালোকৰ মেৰিটেল লাইফত অকণমান সমস্যা দেখা দিব পাৰে। আপোনালোকৰ যিবিলাকে পাৰ্টনাৰশ্বিপ ব্যৱসায়ত লাগি আছে, আপোনালোকৰ পাৰ্টনাৰৰ লগত অকণমান মতানৈক্য হ'ব পাৰে আহিব লগা এক মাহত। তো অকণমান সাৱধানে চলিব লাগিব। কন্যা ৰাশিৰ ব্যক্তিসকলে নিজৰ স্বাস্থ্যৰ ধ্যান ৰাখিব, কাৰণ ৰাহু মংগলে আহিব লগা এটা মাহত আপোনালোকৰ লগ্নক প্ৰভাৱিত কৰি ৰাখিব। লগতে ধনস্থান, গতিকে অকণমান খৰচা বাঢ়িব পাৰে। লগতে আপোনালোকৰ কথা বতৰাত এটা ৰাফনেছ দেখা দিব পাৰে। লগতে আত্মীয় কুটুম্বৰ লগত মনোমালিন্য হোৱাৰো যোগ এটি আছে। কন্যা ৰাশিৰ তৃতীয় ভাৱ তথা তৃতীয় স্থানৰ অধিপতি মংগল দুয়োটাৰ ওপৰত আহিব লগা এটা মাহত ৰাহুৰ প্ৰভাৱ থাকিব। গতিকে আপোনালোকে এইখিনি সময়ত এক্সট্ৰা এফৰ্ট নকৰিব। এক্সট্ৰা এফৰ্ট কৰিলে আপোনালোকৰ ফাইনেন্সিয়েল লছ হোৱাৰ খুব সম্ভাৱনাই আছে। তুলা ৰাশিৰ বাবে এই অংগাৰক যোগ আপোনালোকৰ ৰোগস্থান তথা ষষ্ঠ স্থানত হ'ব গৈ আছে। চ' আপোনালোকে আহিব লগা এটা মাহত সৰু সুৰা আঘাতপ্ৰাপ্তিৰ যোগ আছে। চ' আপোনালোকে অলপ সাৱধানে চলিব। ৰাহুৰ প্ৰভাৱ আপোনালোকৰ ধনস্থান তথা ধনস্থানৰ অধিপতি মংগল দুয়োটাৰ ওপৰতে আহিব লগা এক মাহত ৰাহুৰ প্ৰভাৱ থাকিব। গতিকে আপোনালোকে এইখিনি সময়ত পৰাপক্ষত ঋণ নল'ব। এইখিনি সময়ত আহিব লগা এটা মাহত আপোনালোকৰ খৰচ বৃদ্ধি পাব, কাৰণ আপোনালোকৰ ব্যয়স্থানত ৰাহু আৰু মংগলৰ দ্বাৰা প্ৰভাৱিত হৈ থাকিব আহিব লগা এটা মাহ। আৰু তুলা লগ্নৰ বাবে মংগল মাৰক গ্ৰহ হয়। গতিকে আহিব লগা এটা মাহ আপোনালোকে অকণমান সাৱধানে চলিব লাগিব। এতিয়া আগবাঢ়িছোঁ বৃশ্চিক ৰাশিৰ বিষয়ে। বৃশ্চিক ৰাশিৰ এই অংগাৰক যোগ আপোনালোকৰ পঞ্চম স্থান তথা বুদ্ধি স্থানত হ'ব গৈ আছে। পঞ্চম স্থানত এই গোচৰ হোৱাৰ বাবে আপোনালোকৰ সন্তানৰ স্বাস্থ্যৰ বাবে এইখিনি সময় খুব শুভ বুলিব নোৱাৰি আহিব লগা এটা মাহ। এতিয়া আগবাঢ়িছোঁ বৃশ্চিক ৰাশিৰ বিষয়ে। বৃশ্চিক ৰাশিৰ বাবে এই অংগাৰক যোগ আপোনালোকৰ পঞ্চম স্থান তথা বুদ্ধি স্থানত হ'ব গৈ আছে। পঞ্চম স্থানৰ পৰা ৰাহুৱে আপোনালোকৰ লগ্নস্থান তথা লগ্নপতি দুয়োটাৰ ওপৰতে প্ৰভাৱ বিস্তাৰ কৰিব। এইখিনি সময়ত আপোনালোকৰ আহিব লগা এটা মাহত আপোনালোকৰ ইচ্ছা আকাংক্ষাবিলাক বৃদ্ধি পাব, কাৰণ ৰাহুৰ প্ৰভাৱ লগ্ন তথা আপোনালোকৰ বৃদ্ধি স্থান তথা আয় স্থানত থাকিব। গতিকে এইখিনি সময়ত আপোনালোকৰ ইচ্ছা তথা ডিজায়াৰবিলাক বৃদ্ধি পাব। আপোনালোকৰ সন্তানৰ হেল্থ ইছ্যু থাকিব পাৰে আহিব লগা এটা মাহত।
এতিয়া আগবাঢ়িছোঁ ধনু ৰাশিৰ বিষয়ে। ধনু ৰাশিৰ বাবে এই অংগাৰক যোগ আপোনালোকৰ সুখ স্থানত তথা চতুৰ্থ স্থানত হ'ব গৈ আছে। চতুৰ্থ স্থানত এই অংগাৰক যোগ হোৱাৰ বাবে আপোনালোকৰ মাতৃৰ বাবে এইখিনি সময় তথা ঘৰুৱা শান্তিৰ বাবে এইখিনি সময় খুবেই শুভ বুলি ক'ব নোৱাৰি। ধনু ৰাশিৰ বাবে ব্যয় স্থান তথা ব্যয় স্থানৰ অধিপতি মংগল দুয়োটাৰ ওপৰত ৰাহুৰ প্ৰভাৱ আছে আৰু গতিকে আপোনালোকৰ সন্তান সম্বন্ধীয় বিষয়ত আহিব লগা এটা মাহত অকণমান খৰচা হোৱাৰ যোগ এটি আছে। যিহেতু আপোনালোকৰ দশম স্থানত আহিব লগা এটা মাহত ৰাহু আৰু মংগল দুয়োটাই প্ৰভাৱিত কৰি ৰাখিব। গতিকে কৰ্মস্থানৰ ক্ষেত্ৰত আপোনালোকে কোনো ধৰণৰ ষ্ট্ৰেইট ফৰৱাৰ্ড ডিচিশ্যন আহিব লগা এটা মাহত নল'ব। পৰাপক্ষত কৰ্মস্থানৰ পৰা যিকোনো কাজিয়া পেচাল বা ডিছপিউটৰ পৰা আপোনালোকে আঁতৰি থাকক। এতিয়া আগবাঢ়িছোঁ মকৰ ৰাশিৰ বিষয়ে। মকৰ ৰাশিৰ বাবে এই যোগ আপোনালোকৰ হ'ব গৈ আছে আপোনালোকৰ পৰাক্ৰম ভাৱত অৰ্থাৎ তৃতীয় ভাৱত। তৃতীয় ভাৱত এই যোগ হোৱাৰ বাবে আপোনালোকৰ গ্ৰথৰ বাবে এইখিনি আহিব লগা এটা মাহ খুবেই ভাল বুলিব পাৰোঁ। কৰ্মক্ষেত্ৰত উন্নতিৰ যোগ আছে। যদি আপোনালোকে কোনোবাই কৰ্মক্ষেত্ৰ বদলি কৰাৰ কথা চিন্তা চৰ্চা কৰি আছে, চ' আহিব লগা এটা মাহত আপোনালোকে কৰিব পাৰে। কাৰণ আপোনালোকৰ বৃদ্ধিৰ ভাৱত অৰ্থাৎ উপচয় ভাৱত দুটি অশুভ গ্ৰহ ৰাহু আৰু মংগলে প্ৰভাৱিত কৰি ৰাখিছে। ৰাহুৰ প্ৰভাৱ আপোনালোকৰ একাদশ স্থান আৰু একাদশ স্থানৰ অধিপতি মংগল দুয়োটাৰ ওপৰতে আহিব লগা এটা মাহত থাকিব। গতিকে ইনকামৰ ক্ষেত্ৰত অকণমান আপোনালোকে সমস্যাত ভুগিব পাৰে। আহিব লগা এটা মাহত আপোনালোকৰ সৰু যাত্ৰা অৰ্থাৎ শ্বৰ্ট ডিষ্টেঞ্চ ট্ৰেভেল হ'ব পাৰে। আপোনালোকে পিতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত অকণমান নজৰ দিব। কাৰণ আপোনালোকৰ নৱম স্থানক এই দুটি অশুভ গ্ৰহৰ দ্বাৰা প্ৰভাৱিত হৈ থাকিব গৈ আছে এই আহিব লগা এটা মাহ। কুম্ভ ৰাশিৰ বাবে ৰাহু আৰু মংগলৰ প্ৰভাৱ আপোনালোকৰ বাণী স্থান তথা ধনস্থানত আহিব লগা এটা মাহত থাকিব। চ' আপোনালোকৰ বাণীত এটি কঠোৰতা প্ৰকাশ পাব পাৰে। আপোনালোকৰ আত্মীয় কুটুম্বৰ লগত মনোমালিন্য হ'ব পাৰে। আহিব লগা এটা মাহত আপোনালোকে কৰ্ম সম্বন্ধীয় যিকোনো ধৰণৰ ডাঙৰ ডিচিশ্যন পৰাপক্ষত নল'ব। কাৰণ কৰ্মক্ষেত্ৰত আপোনালোকৰ চলনাত বা কৰ্মক্ষেত্ৰত আপোনালোক প্ৰতাৰিত হোৱাৰ এটি যোগ আছে। এই আহিব লগা এটা মাহত আপোনালোকক কৰ্মক্ষেত্ৰত কোনোবাই ঠগাই দিব পাৰে। গতিকে কৰ্মক্ষেত্ৰত আপোনালোকে কোনো ধৰণৰ মেজৰ ডিচিশ্যন আহিব লগা এটা মাহত নল'ব। মীন ৰাশিৰ বাবে এই বছৰ আপোনালোকৰ লগ্ন স্থানত হ'ব গৈ আছে অৰ্থাৎ অংগাৰক যোগ আহিব লগা এটা মাহত আপোনালোকৰ লগ্নক প্ৰভাৱিত কৰি ৰাখিব। লগ্নক প্ৰভাৱিত কৰি ৰখাৰ ফলত আপোনালোকৰ হেল্থ ইছ্যু নিশ্চয়কৈ দিগদাৰি দিব পাৰে। আহিব লগা এটা মাহত আপোনালোকে জীৱনৰ যিকোনো ডাঙৰ সিদ্ধান্ত পৰাপক্ষত নল'ব। কাৰণ আপোনালোকৰ ভাগ্যস্থান তথা ভাগ্যস্থানৰ অধিপতি ৰাহুৰ দ্বাৰা প্ৰভাৱিত হৈ থাকিব। গতিকে কোনো ধৰণৰ ডাঙৰ ডিচিশ্যন ল'লে আপোনালোকে ভৱিষ্যতে সমস্যাত ভুগিব পাৰে। ভিডিঅ'টি কেনেকুৱা পালে কমেণ্ট কৰি জনাব। ধন্যবাদ।